মই ভাষণ নিদিওঁ। ওয়াজেদ আলী চৌধুৰী প্ৰমুখ্যে বাটেৰ খণ্ডকাৰ আমাৰ সকলোৱে যিখিনি কথা কৈছে সেইখিনি আমাৰ কথা। নতুনকৈ এটা কথা নকওঁ, আপোনালোকক কেৱল অনুৰোধ কৰিম যে আমাৰ এই কথাখিনি আপোনালোকে বিশ্বাস কৰিব নালাগে। এটা কথাও আপোনালোকে বিশ্বাস নকৰিব, কেৱল শুনক। শুনি ঘৰত গৈ আজিৰ পৰা বোধহয় চেহেৰিৰ কাৰণে উঠিব লাগিব ৰমজান মাহ, বা ৰাতি বাকী যিসকল আছে সেইসকলকো কৈছো, ৰাতি আপোনালোকে ঘৰলৈ হোৱাৰ সময়ত নিজৰ আত্মীয় স্বজন মাতিব। মাতি আমাৰ কথাখিনি এবাৰ মনত পেলাব, আৰু যদি ভাবে যে আমাৰ কথাখিনি মানিলে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব, আপোনালোকে সুখে শান্তিৰে থাকিব পাৰিব, তেতিয়া আপোনালোকে ইলেকশ্যনৰ সময়ত আপোনালোকৰ সিদ্ধান্ত আপোনালোকে ল'ব। এই যে আমি কথা কৈ আছো, ইউডিএফে আহি ইউডিএফে কথা ক'ব, বিজেপি আহি বিজেপিৰ কথা ক'ব। ইয়াততো বিজেপি নাই বোধ হয়, ইয়াত কোন আছে নহয়? এজিপি, বিজেপি আগতে দৌৰিলে। এই লোকসকলৰ কথাখিনি আপোনালোকে শুনক, মই মনা নকৰো, চবৰে শুনক। কাৰণ এই নিৰ্বাচন যিটো বয়সস্থ লোকসকল আছে, ডেকাসকল আছে, এই নিৰ্বাচনটো কাৰো দল কোন এমপি হ'ল সেই নিৰ্বাচন নহয়। কথাখিনি আপোনালোকে শুনিব, সকলোকে মই কৈছো। এই নিৰ্বাচন হ'ল যে আমি আমাৰ ল'ৰা ছোৱালী লৈ সুখে শান্তিৰে থাকিব পাৰিম নে নোৱাৰিম। সকলোৱে সকলো কথা বুজি পায়, কোনো কথা আমি আপোনালোকক বুজাব নালাগে। এই যে আঙুলিটো আছে, আঙুলিটোৰে আপোনালোকে সিদ্ধান্ত ল'ব যে আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ আত্মীয় স্বজন নিজৰ ঘৰটোত আপোনালোকে শান্তিৰে থাকিব নে ভয় ভয়তে থাকিব। আজি আপোনালোকে কওকচোন, আমাৰ মিটিঙলৈ যে আহিছে বা ইয়াৰ পৰা যে যাব, অলপ ভয় ভয় লাগি লাগে নালাগে? আমাৰতো আগৰ হাঁহিটো নাই। কোনদিনা বা কি কৰে আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, হয় নে নহয় কওক? বহুতে ক'বলৈ সাহস নকৰে, মই আপোনালোকৰ মুখলৈকে কৈছো। কেতিয়াবা কি কৰে, গিৰিয়েক ঘৈণীয়েক শুই আছে, গিৰিয়েকক ঘৈণীয়েকৰ বুকুৰ পৰা উঠাই লৈ গুচি যায়, হয় নে নহয় কওক? কেতিয়াবা মানুহ শুই থাকে, ঘপককে আহি পেলাই ঘৰটো ভাঙি দিয়ে, হয় নে নহয় কওক? ঘৰ ভাঙি দিয়ে, ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক লৈ গুচি যায়, ডেকা ল'ৰাবিলাকক মাতি লৈ গৈ এনকাউণ্টাৰ কৰে। গোটেই জীৱনটো এটা ভয় ভয় নিচিনা হৈ গৈছে। কিবা পাইছো, কিবা নাপাইছো, আমি কৰ্ম কৰি নোপালো, কাম কৰিম, আমি খাম। চৰকাৰৰ কোনো সুবিধা নহ'লেও আমি চলিব, কিন্তু শান্তিয়েতো শুবলৈ পাৰিব লাগিব নিজৰ পৰিয়ালটোৰ লগত। শান্তিৰে থাকিবই, অশান্তিত থাকিবই, আঙুলিটোত আপোনালোকৰ সিদ্ধান্ত আছে। এইবাৰ আপোনালোকে এই সিদ্ধান্তটো কংগ্ৰেছৰ পক্ষে দিয়ক, আপোনালোকে শান্তিৰে থাকিব পাৰিব, আমি আপোনালোকক ৱাদা কৰিছো, কথা দিছো। আপোনালোকে ইয়াৰ পৰা বদলি ৰাজপথ ডাঙৰীয়াক বিলাই দিয়ক, দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰাৰ দায়িত্ব আমাক দিয়ক, আমি আপোনালোকক সেই কথাৰ কাৰণে আমি অহাৰ কাৰণে ভয় খাইছো। বহুতে কথাবিলাক ক'বলৈ অলপ ভয় কৰে। এই ভয় ভয়টো আপোনালোকৰ পৰা আঁতৰাবৰ কাৰণে আহিছো আমি। সিদ্ধান্ত আপোনালোকৰ। আজি যদি বদলি ৰাজপথ ডাঙৰীয়াৰ এওঁটিয়ে যদি জন্ম নহ'লেহেঁতেন, আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন। বদলি ৰাজপথ ডাঙৰীয়াই ভোটটো ভাগ কৰি 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 হিমন্ত বিশ্ব শৰ্মাক জিকোৱাৰ কাৰণে সহায় কৰে। সেইকাৰণে এই যে ডিলিমিটেশ্যন হ'ল, এই ডিলিমিটেশ্যনৰ কাৰণে সকলোতকৈ বেছি চিন্তিত হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি মই নেদেখাওঁ, বেলেগ এদিন আপোনালোকক কম। ৰাহুল গান্ধী অহাৰ মিটিঙত গৈছিল নহয় আপোনালোকে?
সেইদিনা মই এটা কেছেট দেখাইছিলো, শুনিছিলে নে? মই কোৱা নাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আজিও আছে, আপোনালোকে সোমাই দিব পাৰো। কি কৈছে? যে बदौलती नाजमल साहब का बहुत दिन का तमन्ना था हमको चीफ मिनिस्टर बनाने के लिए। हम जो कहते हैं वही करते हैं। वो राज्यसभा इलेक्शन में हम जिसको कहते हैं उसी को वोट देते हैं। भूल से बोलो, बदौलती नाजमल बोली कौन है? कैसे बोधू भाई, बोधू भाई तो हम जो कहते हैं वही करते हैं। মৰমৰ বধু ভাই তেওঁ জানে যে যিদিনা বধু ভাই ইয়াৰ পৰা হাৰিব সেইদিনা তেওঁৰ চকী ঘটঘটকে লৈ যাব, চিন্তা কৰিব নালাগে। সেইকাৰণে আমি আপোনালোকৰ লগত আহিছোঁ, আমি সকলো ঐক্যবদ্ধভাৱে সেইকাৰণে আহিছোঁ। এইবাৰ আপোনালোকে বেলেগ কথা একো নাভাবিব, নিজৰ পৰিয়ালটোৰ কথা পাব, শান্তিৰে থকা কথাটো ভাব। বহুত অশান্তি হৈছে, আপোনালোকে বধু ভাই ইয়াৰ পৰা আঁতৰাওক। আপোনালোকক কোনোবাই কিবা কৰে, আমি আপোনালোকৰ ওচৰত আছো, ব্লু মেডাল আপোনালোকক গ্ৰহণ কৰিছোঁ। এনেকুৱা 50টা হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক ব্লু মেডাল লগাব নোৱাৰে, আপোনালোকক ৱাদা কৰিছোঁ। বধু ভাইকে আপোনালোকক আঁতৰাই দিম। কেৱল ঠগাই, বিভিন্ন ধৰণৰ বেয়া বেয়া কথা কয়। আজি মই আহি থাকোঁতে বহুতে আজি ছচিয়েল মিডিয়াত মোক কি কৈছে, কি দেখাইছে, ক'বলৈ লাজ লাগে। বৰকষ্ট লোক আছে, যিবিলাক কথা আমি ডাঙৰ ওচৰত নকওঁ। কি কৈছে, কৈছে নে নাই? বদৌলতি নাজমল ডাঙৰীয়াই কওকচোন, যে মুছলমান মানুহসকলৰ ডেকাবিলাকে ছোৱালী দেখিলে গাটো গৰম হৈ যায়, কয়নে নকয়? কৈছে নে নাই? এই কথাটো কোৱাৰ পিছত আমি তেওঁক প্ৰতিনিধি বনাম। আমাৰ কোনজন মানুহৰ ছোৱালী দেখিলে গা গৰম হয়? মই দায়িত্ব আদায় কৰিছো, কোনো মানুহৰ আমাৰ ছোৱালী দেখিলে গা গৰম নহয়। আমি এটা সভ্যতাজি। তেওঁ কৈছে মুছলমান আজিকালি বহুত চুৰি ডকাই। মুছলমান চুৰি ডকাইত নেকি? চুৰি ডকাইত চুৰি ডকাইত তেওঁলোক দুখীয়া মানুহক লৈ তুমি এনেদৰে হেতালি খেলিছা। আমি আপোনালোকক কথা দিছো যে হিমন্ত বিশ্ব শৰ্মাই যিখিনি মানুহক লৈ ৰাজনীতি কৰিছে, যিখিনি মানুহক অপমান কৰিছে, যিখিনি মানুহক তুচ্ছ তাচ্ছিল্য কৰিছে, সেই মানুহখিনিক কৰিছে আপোনালোকে দুখীয়া কাৰণে। ধনী মানুহক নকৰে। ধনী মুছলমান মানুহক তেওঁলোকে চাহা বুলি কয়, আৰু দুখীয়া মানুহক তেওঁলোকে মিয়া বুলি কয়। কৰে নকয়? ইয়াৰ পাৰ্থক্যটো আমি কেনেকৈ নাইকিয়া কৰিব লাগিব? দুখীয়াৰ পৰা ধনী হ'ব লাগিব। দুখীয়াৰ পৰা আমি অৱস্থা আমাৰ ভাল হ'ব লাগিব। আমি পঢ়া শুনা ভালকৈ কৰিব লাগিব। আমি নিজে কৰ্ম কৰি খোৱালো। এই সমগ্ৰ ধুবুৰী জিলাত এখন ভাল নাৰ্ছিং হোম নাই। কিবা এটা হ'বলৈ হ'লে লৱাৰ আছামৰ নাৰ্ছিং হোমত যাব লাগে। তুমি দেখাইছা যে তোমাৰ স্কুলত, তোমাৰ কলেজত কি আজমল 40 নে 60 পঢ়ে নহয়? বহুত ল'ৰা ছোৱালী ভালকে শিক্ষা লাভ কৰিছে, জানে ৰাইজ? জানে? এই ধুবুৰীৰ পৰা জিকি গৈ ধুবুৰীৰ ল'ৰা ছোৱালীবিলাকৰ এটা ল'ৰা ছোৱালীক পঢ়াওঁতে 2.5 লাখ 3 লাখ পইচা লয়। 2.5 লাখ 3 লাখ 2.5 লাখ 3 লাখ দি আমাৰ এই দুখীয়া মানুহে পঢ়িব পাৰিব? আমি আপোনালোকক কথা দিছো যে আমি ফ্ৰী একো পঢ়াম বুলি আপোনালোকক কোৱা নাই, কিন্তু ধুবুৰীত এনেধৰণৰ এডুকেশ্যনেল ইনষ্টিটিউট আমি গঠন কৰি কোনো লাভ নোহোৱাকৈ আপোনালোকক ন্যূনতম আপোনালোকৰ সুবিধা দি আমি সকলোকে পঢ়াম। এটা সুবিধা কৰিম, পৃথিৱীত থাকে যে দুখীয়া মানুহ ইমান পঢ়িব পাৰিব, দুখীয়া মানুহৰ কাৰণে ৰিজাৰ্ভ 100টাৰ ভিতৰত 30টা ৰিজাৰ্ভ থাকে। সেই চিন্তাধাৰাৰে আপোনালোকৰ ওচৰলৈ আহিছো। থাকে নহয়? গোটেই হস্পিটেল বনাই এখন 30টা ল'ৰা ছোৱালী ভালকে দুখীয়া মানুহক দিয়ে 70টাৰ পৰা পইচা খায়। আমি কৈছো ইয়াত কোনো ধনী মানুহৰ চিট নাথাকিব, ইয়াত থাকিব ন্যূনতম যাৰ ইনকাম ইমান তেওঁহে তাত চিট পাব। কেনেকুৱা পদ্ধতি কৰিম? অকল দুখীয়া মানুহে তাত কৰিব। ধনী মানুহখিনিয়ে কৈ থাকা কাজ বন এটা।
সেই ধৰণৰ চিন্তাধাৰাৰে যাতে আপোনালোকৰ অৱস্থা ভাল হয়, অৰ্থনৈতিকভাৱে যাতে আপোনালোকে টনকিয়াল হ'ব পাৰে, আপোনালোকক যাতে উপলমা কৰিব নোৱাৰে, আপোনালোকক যাতে বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা কৰিব নোৱাৰে, সেই ধৰণৰ কথা বতৰা হ'লেহে আজি ধুবুৰী আমি আগবাঢ়ি যাম। এই মানুহখিনি যাতে আগবাঢ়ি যাব নোৱাৰে, এই মানুহখিনি যাতে সদায় ভয় ভয়কে থাকিব লাগে, সেইকাৰণে বধু ভাই জিকোৱাৰ কাৰণে উঠি পৰি লাগিছে। আৰু এটা মই যদি এজিপিৰ CID আছে, এজিপিক কৈ আছো মই, এজিপিয়ে কোনোবা এজন কেণ্ডিডেটৰ কথা কৈছে নহয়, দিম বুলি কৈছে নহয়, কিবা নাম এটা কৈছে, নিদিয়া তক মই কৈ দিলো। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ ভোটখিনি নষ্ট কৰিব নালাগে, বধু ভাই দিয়াৰ ব্যৱস্থা কৰিম। দুৰ্বল প্ৰাৰ্থী এজন দিব, চাই থাকক আপোনালোকে, দুৰ্বল প্ৰাৰ্থী বিধান জিকাব। এইবাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে যিমান চল চাতুৰি কৰা তোমাৰ সকলো এইবাৰ ৰাইজে বুজি পাইছে। আপাৰ আছামতো তুমি হাৰিবা, মধ্য অসমতো তুমি হাৰিবা, লোৱাৰ আছামতো তুমি হাৰিবা, বৰাক ভেলীতো তুমি হাৰিবা, কাৰণ মানুহক তুমি অপমান কৰিছা। তৰুণ গগৈক বেয়া পোৱা বুলি তুমি আজি আহোম সম্প্ৰদায়ক বিভিন্ন 15-20টা 25টা চিট আছিলে, ডিলিমিটেশ্যনৰ যোগেৰে 2টা চিটলৈ লৈ গৈছিলা। মৰাণ মততো এটা চিট আছিল, সেই চিটটো তুমি নাইকিয়া কৰি দিলা। চুতীয়া সম্প্ৰদায়ৰ এটা চিট আছিল আপাৰ আছামত, সেইটো তুমি নাইকিয়া কৰি দিলা। কি কাৰণে উপযুক্ত প্ৰতিনিধি MLA নাইকিয়া হৈ গ'ল। কোচ ৰাজবংশীৰ এটা চিট লোৱাৰ আছামত আছিল, সেইটো তুমি আজি নাইকিয়া কৰি দিলা। বঙালী সম্প্ৰদায়ৰ চিট আছিলে 15টা চিট, বৰাক ভেলী তাত 13টা কৰি দিলা। যেতিয়া দেখিলা যে সকলো সম্প্ৰদায় তোমাক বেয়া পাইছে, এতিয়া বধু ভাইক তোমাৰ প্ৰয়োজন হৈছে। ৰাইজ, UDFৰ ভাইসকল, আপোনালোকে নিজে আপোনালোকে এইবিলাক সিদ্ধান্ত লওক। এইবাৰ UDF এৰক, আমাৰ মাজলৈ আহক। আমি ককাই ভাইদৰে একেলগে থাকি সকলো হিন্দু মুছলমান একেলগে থাকি সমাজখন আগবঢ়াই লৈ যাম, কোনো ইয়াত প্ৰভেদ নাথাকিব। আহক আপোনালোকে একেলগে বধু ভাইক এইবাৰ বাদ দিয়ক। আপোনালোকে চাব, এইবাৰ ডাঙৰ ডাঙৰ UDFৰ নেতাসকলৰ ঘৈণীয়েক ল'ৰা ছোৱালীয়ে আমাক ভোট দিব, ঘৰখনৰ ভোটো তেওঁলোকে নাপায়। কাৰণ তেওঁলোকে বুজি পাইছে তেওঁলোকে যে গোটেই সমাজখন কি চলি আছে। কেইদিনমানৰ আগত ৰাহুল গান্ধী আহোঁতে মহিলাসকলক ক'লে লাখপতি বাইদেউ, লাখপতি বাইদেউ কৈছে নহয়, লাখপতি বাইদেউ কৈছিল নহয়। এই লাখপতি বাইদেউ কি? আত্মসহায়ক গোট, হয়নে নহয়? মহিলাসকল আত্মসহায়ক গোট কেতিয়া খুলিছে? আত্মসহায়ক গোট তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে ৰকিবুল হুছেইন যেতিয়া পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট মন্ত্ৰী আছিল, সেই সময়ত আত্মসহায়ক গোট ব্যাপকভাৱে খোলা হৈছিল নে নাই কওক? এই লাখপতি বাইদেৱে কওক, যিয়ে কওক, নতুনকৈ কেইটা এই বিজেপিৰ দিনত আপোনাৰ আত্মসহায়ক গোট খুলিছে, মোক দেখুৱাই দিয়ক। ঠিক আছে, লাখপতি বাইদেউ হিচাপ কৰোঁ আহক। ইমান ঠগাই কৈছিল নহয় তেওঁলোকে 2 কোটিকে চাকৰি দিম, এইবিলাক কথা নকওঁ। দিলে নেকি? দিছে। 15 লাখ টকা দিম, ইউৰিয়া 1000 দিছে নেকি? পাইছে কোনোবাই? 25 লাখকে চাকৰি দিম বছৰেকত, আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল 25 লাখকৈ চাকৰি পাইছে নেকি? এই লাখপতি বাইদেউ তেনেকুৱা হ'ব। এগৰাকী মহিলাই কওকচোন, লাখপতি বাইদেউ লাখ টকা পাইছে, আপোনালোকে পাইছে নেকি? এগৰাকী লাখপতি বাইদেউ পাইছে। 5,000 10,000 কতো কংগ্ৰেছক দিছিলে নাই? কিমান আমাৰ মামণি মাজনী কত আঁচনি আমি দিছিলো না নাই? আপোনালোকক নহয়, ঠাইত কৈ কম, এইটো গোটেইটো জুমলা। এজনী মানুহ লাখপতি নাপায়, এই মিছা কথা কৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা। কোনো লাখপতিক টকা দিব নোৱাৰে। লাখ টকাকে তুমি যদি দিয়া, তুমি 1,50,000 কোটি টকা ধাৰ কিয় লৈছা? তুমি নিজে ধাৰ লৈছা 1,50,000 কোটি টকা ধাৰ। আজি কৈছিল যে আমি ওপৰৰ পৰা 5খন ৰাজ্য কৰিম ভাৰতবৰ্ষৰ ভিতৰত, কৈছিল নহয়, একদম সকলোকে আগবঢ়াই লৈ যাম। আজি আপোনালোকে জানে বিজেপিৰ নীতি আয়োগে বনাইছে যে 29 নম্বৰত 33খন ৰাজ্যৰ ভিতৰত 29 নম্বৰ আমাৰ, তলৰ ফালৰ পৰা 5 নম্বৰ। এটা কথা কিন্তু আগবাঢ়ি আছে। কোনটো আগবাঢ়ি আছে জানে? স্কুল বন্ধ কৰা। এই চৰকাৰৰ দিনত সচেতন নাগৰিক বহুত আছে,
অধ্যক্ষ আছে, প্ৰাক্তন অধ্যক্ষ আছে, শিক্ষক আছে। এখন নহয়, দুখন নহয়, তিনিখন নহয়, 1000 নহয়, 2000 নহয়, 8000 স্কুল বন্ধ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। 8000 স্কুল বন্ধ কৰিছে। ৰেকৰ্ড। আৰু এটা ৰেকৰ্ড কি কৰিছে জানে? আৰু কি ৰেকৰ্ড কৰিছে কওকচোন? মদৰ দোকান খোলা। চুবুৰীয়া চুবুৰীয়া মদৰ দোকান খোলাইছে, যাতে আমাৰ মানুহবিলাকে মদ খাই মাতাল হৈ থাকে, তেওঁৰ কথাবিলাক যাতে গম নাপায়। গোটেই সমাজখন ভাঙি চিনি চুৰমাৰ কৰি দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সেইকাৰণে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেইকাৰণে আপোনালোকক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে UDFক ইয়াৰ পৰা পৰাস্ত কৰক। এই যে এইবাৰ যে লোকসভা নিৰ্বাচন হ'ব, লোকসভা নিৰ্বাচন কিহৰ কাৰণে হ'ব? কেন্দ্ৰত চৰকাৰ কৰিবৰ কাৰণে। কেন্দ্ৰত চৰকাৰ কৰিবৰ কাৰণে লোকসভা নিৰ্বাচন নহয় জানো? যে লোকসভা নিৰ্বাচনত চৰকাৰ কৰিবৰ কাৰণে কিমান MP জিকি যাব লাগিব? 263, 264, হয় নে নহয়? 264 যদি জিকে, সেই দলটোৱে চৰকাৰ কৰিব। ABPে কিমান পাৰ্টি দিছে? UDFে ভাৰতবৰ্ষত কিমান পাৰ্টি দিছে? 3খন পাৰ্টি দিছে। আৰু তেওঁলোকে চৰকাৰ কৰিব। তেওঁলোকে চৰকাৰ কৰিব। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিব। এতিয়া আপোনালোকে সিদ্ধান্ত ল'ব যে হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে সমৰ্থন কৰে নে নকৰে। যদি আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰে, যদি চৰকাৰ ভাল, তেতিয়াহ'লে আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দি দিয়ক। আৰু যদি আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই, যিজনে আমাক ল'ৰা ছোৱালীক হত্যা কৰিছে, আমাৰ মহিলাসকলক গিৰকটোত টানি লৈ গুচি গৈছে, আমাৰ ঘৰবিলাক ভাঙিছে, বিভিন্ন ধৰণে অপমান কৰিছে, আমাক বিভিন্ন ধৰণেৰে লাঞ্ছিত কৰিছে, আপোনালোকে সেই মুখ্যমন্ত্ৰীজনক যদি আঁতৰাব লাগে, আপোনালোকে UDFক এটা ভোট দিব। কোনোবাই যদি UDFক এটা ভোট দিয়ে, তাৰমানে বিজেপিক আপোনালোকে 2টা ভোট দিয়া হ'ব। কাৰণ এটা ভোট আপোনালোকৰ UDFক দিয়া, এটা ভোট কংগ্ৰেছৰ নষ্ট হোৱা, বিজেপিৰ 2টা ভোট আপোনাৰ লাভ হ'ব লাগিছে। সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকক মই বিনতি কৰিছোঁ যে আপোনালোকে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে ধুবুৰীবাসী ৰাইজক কৈছোঁ যে আপোনালোকে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাস্ত কৰিব। কৰিবনে ৰাইজ? বদৰুদ্দিন আজমল ডাঙৰীয়াক কোনে কোনে আপোনালোকে পৰাস্ত কৰিব? হাত দাঙকচোন, অলপ চাওক। আপোনালোকে অলপ হাত ধৰি ৰাখক। AGP BJP CID কেইটাকো কৈছোঁ, চাওক আপোনালোকে, চাওক। এতিয়া নমাওক। বদৰুদ্দিন আজমল ডাঙৰীয়াক কোনে কোনে সমৰ্থন কৰিব? যাওঁতে ভাবচোন। নকৰে, কোনো নকৰে। ধন্যবাদ। জয় অসম, জয় হিন্দ, খুদা হাফিজ।